নমস্কাৰ মই শেৱালী বৰুৱাই মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ সকলো শুভাকাংক্ষীকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে মোক সহায় সহযোগ কৰিব বুলি মোৰ আশা থাকিলে সকলো শুভাকাংক্ষীকে মই কৰজোৰে প্ৰাৰ্থনা কৰি কৈছোঁ যে আজিৰ সমাজখন কোনফালে গতি কৰিছে। কাৰণ এজনে মাত মাতিলে একো নহয়, এজন দুজনে মাত মাতি একো কৰিব নোৱাৰে। সকলোৱে সহায় সহযোগ কৰক আৰু আজিৰ সমাজখন ভাল কৰিবলৈ হ'লে সকলোৱে আগবাঢ়ি আহক। কাৰণ আজিৰ প্ৰজন্মই যিটো কৰিছে, এই দুই এজনৰ কথা কৈছোঁ, সকলো নহয়, সকলো বেয়া নহয়, সকলোৱে এইবিলাক খোৱাত গুৰুত্ব নিদিয়ে। দুই এজন ল'ৰা ছোৱালী এনেকুৱা হৈছে যে স্কুললৈ আহে, মাক দেউতাকক ধুনীয়াকৈ টিফিনৰ কাৰণে পইচা খুজি লৈ আহে, আহি পেলাই বেগটো লৈ তুলুং তালাংকৈ ঘূৰি ক'ত কি গুটকা চিগাৰেট কি পায়, ৰাস্তাই ঘাটে এইবিলাক ড্ৰাগছ চাগছ ক'ত কি পায় তেওঁলোকেহে জানে, ক'ত পায়। কিনি মেলি খাই তেওঁলোকে আকৌ ঘৰলৈ গৈ পেলাই উৎপাত কৰিবলৈ হয়। এইটো কিহৰ কাৰণে হৈছে? আমাৰ অভিভাৱকখিনিৰ দায়িত্ব আছে, সকলো অভিভাৱকৰে দায়িত্ব আছে, সকলো শুভাকাংক্ষীৰ দায়িত্ব আছে, সকলো ওচৰ চুবুৰীয়াৰ দায়িত্ব আছে। ল'ৰাটো ক'ত গৈছে, স্কুল গৈছেনে নাই, স্কুলৰ পৰা আহি ক'ত গৈছে, ক'ত সোমাইছে, আমাৰ চোৱা চিতা কৰাৰ দায়িত্ব আহি পৰিছে। কাৰণ আজিকালি ল'ৰা ছোৱালী এজন বা দুজনে হয় ঘৰখনত। আগতে 4-5টা আছিলে, লগ বন্ধুৰ নিচিনাকৈ গোটেইখিনি একেলগে স্কুললৈ যায়, একো বদমাচি কৰিবলৈ সেনেকুৱা সুবিধাও নাপাইছিলে, নকৰিছিলেও। কিন্তু আজিকালি যিহেতু এটা দুটা ল'ৰা ছোৱালী, মাক দেউতাকেও নাখায় নিমিলি হ'লেও তেওঁলোকক ধুনীয়াকৈ পৰিচৰ্যা কৰে, কষ্ট কৰি হ'লেও পইচা পাতি য'ত যি লাগে দিয়ে। তাৰ পিছতো দুই এজন ল'ৰা ছোৱালীয়ে এনেকুৱা কৰে। সেইকাৰণে আমি সকলোৱে সজাগ হ'বলৈ হ'ল। সকলোৱে চাওক, এই ল'ৰা ছোৱালীবিলাক অকল নিজৰ মাক দেউতাকৰে নহয়, আমাৰ সমাজখনৰ ল'ৰা ছোৱালী বুলি সকলোৱে আমি চাব লাগে। এতিয়া স্কুলৰ কাষে কাষে আপুনি দেখিব ল'ৰা ছোৱালী জুম বান্ধি 2-4জনে চিগাৰেট টানি আছে। এইটো দেখিলে কিয় মাত নামাতে? মাত মাতিব আপোনালোকে, সকলোৱে মাত মাতো, আহকচোন বাৰু। তেওঁলোকক যেতিয়া আমি আঙুলিয়াই নিদিওঁ এইটো ভুল কাম বুলি, তেওঁলোকে হয়তো এনেকৈ আৰু কৰি গৈ পেলাই পিছত আৰু ডাঙৰ কাম কৰিব। সেইকাৰণে আমি এতিয়াৰ পৰাই তেওঁলোকক সাৱধান কৰি দিয়া উচিত যে স্কুললৈ আহিছা, এইবিলাক বস্তু নহয়, এইবিলাক সেৱন কৰিবলৈ তোমালোকক মাক দেউতাই পঠোৱা নাই, তোমালোকক কষ্ট কৰি পঠিয়াইছে স্কুললৈ পঢ়িবলৈ, ভাল মানুহ হ'বলৈ। কিন্তু এইবিলাক গুটখা চিগাৰেট বিড়ি খাবলৈ তোমালোকক পঠিওৱা নাই। তাৰপিছত যদি আমি তেনেকৈ দেখি থাকোঁ, আমি স্কুলৰ অভিভাৱক বা স্কুলৰ মাষ্টৰ এইবিলাকক আমি কোৱা উচিত, ল'ৰা ছোৱালী এনেকৈ দেখিছোঁ। স্কুলৰ মাষ্টৰৰ দায়িত্ব আছে, তেওঁলোকৰ গাৰ্জেনৰো দায়িত্ব আছে, ল'ৰা ছোৱালী ক'ত গৈছে কি কৰিছে এইবিলাক চোৱা চিতা ঘৰখনৰ দায়িত্ব বহুত আহি পৰিলে। সেইকাৰণে সকলো অভিভাৱকে মই অনুৰোধ কৰিছোঁ, সকলোৰে ল'ৰা ছোৱালীক চাওক আৰু দেখিব। আমিতো যিমানখিনি পাৰোঁ ৰাস্তাই ঘাটে দেখিলে, মই আগৰ পৰাও মাত মাতি আহিছোঁ, এতিয়াও ক'ম। আৰু মোৰ সমন্বয় অন্য এক যাত্ৰা বুলি এটা চেনেল আছে, তাত আহক, সহযোগ কৰক। আমি এনেকৈ আগবাঢ়ি যাব লাগে। কাৰণ আজিৰ সমাজখন আমি যদি নাচাওঁ, আমি যদি ভাল নকৰোঁ, আৰু পিছৰ প্ৰজন্মৰ গতি কি হ'ব আমি হয়তো এতিয়াই ভাবিব লগা সময় আহি পৰিছে। সেইকাৰণে সকলোৱে আহক, সকলোৱে একগোট হৈ কাম কৰি আমি ল'ৰা ছোৱালীক ভাল কৰিবই লাগিব, আমি সমাজখন ভাল কৰিবই লাগিব, আমাৰ দায়িত্ব। নমস্কাৰ, ধন্যবাদ।